হেল্ল' এভৰিৱান, তো মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বিলগাঁৱৰ নামঘৰতে ভোজ ভাত খাইছে, তো তালৈ বুলি ওলাই আহিছোঁ। আৰু এয়া আমাৰ নামঘৰ, আৰু আগে আগে এইজনী হৈছে আতনি। আৰু আহিয়ে প্ৰথমে দেখিছেনে এইফালে নামঘৰ মচিলোহি। যিহেতু নামঘৰটো ঘৰৰ বাৰীৰ কাষতে লাগি আছে, তো আমিবোৰে নামঘৰত কিবা পাতিলে কৰ্মসূত্ৰে আহিব লগা হয়। আৰু এইফালে আকৌ বাইদেউ এগৰাকীয়ে বাচন কেইটামান ধুই লৈছে, আৰু মই বাহিৰৰ কামবোৰ কৰি ল'লোঁ। কৰি মেলি হোৱাৰ পাছত আকৌ ঘৰলৈ আহিলোঁ। যিহেতু নামঘৰ বজাৰসমূহ আমাৰ ঘৰতে ৰখা হয়, আৰু মই সেয়েহে বেগ এটা ধুনীয়াকৈ চিজিল কৰি ভৰাই গ'লোঁ। এইফালে দেখিছে, যিহেতু ভোজ ভাত দিব নামঘৰত, আলু পিঁয়াজ, দালি, মিঠাতেল, মছলা, জলকীয়া, বেঙেনা আদি অন্যান্য লগতে শৰাইৰ নৈবেদ্য বস্তু, ফল মূল আৰু পাণ, মাছ আদি ইত্যাদি ইয়াতে বজাৰ কৰি ৰখা হৈছে। এইখিনি বেগ এটাত ভৰাই চিজিল কৰি লোৱাৰ পাছত আকৌ নামঘৰলৈ বুলি চানা প্ৰসাদ মাহ প্ৰসাদবোৰ ইয়াতে তিয়াই থোৱা হৈছিলে, তো মাহ প্ৰসাদবোৰো ধুই ল'লোঁ। এইফালে ধুই আছোঁ দেই মাহ প্ৰসাদ, দেখিছেনে? যিহেতু আমাৰ ইয়াত ফিল্টাৰ কৰিব লগা হয়, তো এইফালে এটাত ফিল্টাৰ পানী পাতি থৈছোঁ, আৰু এইফালে চানা প্ৰসাদ ধুই আছোঁ মগু। এইফালে আকৌ মাহ প্ৰসাদ ধুই থকা ভিডিঅ'টো বেটাইহে কৰি থৈছিলে দেই। নামঘৰৰ সকলোবোৰ বস্তু বেগ এটাত গত লগাই মেলি আকৌ ঘৰৰ কাম বন কৰিলোঁ। ভাত পানী খাই বৈ আকৌ এইফালে নামঘৰলৈ বুলি ওলাই আহিব হ'লে নহয়। এয়া আকৌ নামঘৰলৈ বুলি ওলাই আহিছোঁ। আৰু এইফালে পাছত এয়া আছে ভিনি, আৰু এইফালে হৈছে দদাই, এজনী হৈছে মোৰ ভাই বোৱাৰী। আৰু নামঘৰলৈ আহি এইফালে এতিয়া মাছ ফ্ৰাই কৰি আছে দেই। আৰু আমিবোৰ এইফালে চব্জি কাটি আছোঁ। এইফালে বেঙেনা, আলু, এইফালে বন্ধাকবি, পিঁয়াজ, এইফালে ধনিয়া। মই ধনিয়া চাফা কৰি আছোঁ দেই। দেখিছেনে? এয়া নিৰামিষ ভাজি, বন্ধাকবি, ফ্ৰেঞ্চবিন, আলু, গাজৰ, এইফালে বিলাহী, আলু, মাছ। এইফালে ৰান্ধনী মাছ ফ্ৰাই কৰি আছে, আৰু আমিবোৰ এইফালে এনেকৈ আছোঁ ছাইডত। আৰু ভোজ ভাত খাম, আৰু অলপ পাছতে এইফালে ভাত চব্জি চব ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। কেনেকুৱা লাগিলে, যদি ভাল লাগিলে